কবিতাৰ শিৰোনাম অপ্ৰিয় সত্য। তোক লগ পোৱা আজি প্ৰায় এবছৰেই হ'ল। যদিও খুব কম সময়, তই মোৰ বৰ আপোন। মোৰ প্ৰিয় বন্ধু তই। তোৰ সুখ দুখ সকলোতে মই তোৰ সমভাগী হওঁ। মনত আছে ন তোৰ প্ৰতিটো কথাই মই নিৰুত্তৰে হওঁ। তোৰ কোনোটো কথাই আওকাণ নকৰোঁ। কিন্তু তই জানো কোনোবাটো কথাত গুৰুত্ব দিয়? মোৰ আৱেগ অনুভৱবোৰক জানো মৰ্যাদা দিয়? তইতো তোৰ জীৱন লগৰীজনীক পাই মোক পাহৰি পেলাইছিলি। সেয়াই চাগে তোৰ দৃষ্টিত প্ৰকৃত বন্ধুত্ব। সেই মুহূৰ্তত মোৰ দুখ লাগিছিল, তাৰ উমানতো তই নাপাৱ। তথাপিও সকলো পাহৰি আকৌ সহজ হৈ পৰিছিলোঁ মই। তই এনে ভুল দুনাই নকৰ বুলি। কিন্তু সহ্যৰতো এটা সীমা থাকিব। আৰু নোৱাৰোঁ মই। তই তোৰ পথত ৰ, মই মোৰ পথত ৰম। মাত্ৰ মৃত্যুৰ দিনা এবাৰ আহিবি। বগা কাপোৰখন আঁতৰাই মোৰ মুখখন চাই যাবিহি শেষবাৰৰ বাবে। কিন্তু তই নাকান্দিবি, কাৰণ সেই সময়ত তোৰ চকুৰ চকু পানী মচি দিবলৈ মই তোৰ কাষত নাথাকিমো। জীৱন পথত সুখী হ তই। তাৰেই কামনাৰে তোৰ ফুচিজনী।